নমস্কাৰ। আজিৰ দেওবৰীয়া গ্ৰন্থপাঠত আমি পাঠ কৰিম অতুলানন্দ গোস্বামীৰ এখনি উপন্যাস নামঘৰীয়াৰ কিছু অংশ। তপত গাখীৰত আখৈ এমুঠি লৈ সানি ল'লে নামঘৰীয়াই। লৈ বুঢ়ীক হুকুম দিলে, মুখখন মেল মেচুৰ মাক, মৰ যদি মোৰ হাতেৰে কিবা এটা খায়ে মৰ। খালে জলপানকণ বুঢ়ীয়ে, অকণমান তৎ পালে। সেইদৰে ব্যৱস্থা হ'ল। বাখৰৰ মাক, সিফালে সনাতনকো খবৰ দিয়া হ'ল। এইকেইটাৰ ভিতৰত পালপাতি কোনোবা থাকিব বুঢ়ীৰ ওচৰত। সনাতনৰ অকণো ইচ্ছা নাছিল। নামঘৰীয়াৰ কথা পেলাব নোৱাৰিহে সৈমান হৈছিল। বাখৰহঁতৰো একে কথা। গুণহঁতে দূৰে দূৰে খবৰ কৰিলে। নৱ হেমকান্ত আনকি সৰু গোসাঁয়েও খবৰ লৈছিল। পিছে বুঢ়ীৰ ভালৰ পিনে অহা কোনো লক্ষণ দেখা নাই কোনেও। জ্ঞান আছেই, কথাটো নামঘৰীয়াই ভালকৈ গম পালে। সেইদিনা দুপৰীয়া হ'বলা চিৰা দুটামান খচি অকণকৈ খুৱাই আছিল। বুঢ়ীয়ে খাব নোখোজাত ভেকাহি মাৰি দিলে নামঘৰীয়াই। খাৱ বুঢ়ী, নহ'লে দাঁত নিকটাই পৰি থাকিবি, কোনো চাওঁতাও নোলাব। নালাগেও মোৰ যতন ল'ব তহঁতে, যাওঁগৈ দে হওক। কথাষাৰ এটা দুটাকৈ বহুপৰে কৈছিল। তাৰপিছত নামঘৰীয়াক সুধিলে, আৰু কোনোবা আছে নেকি কাষত? নাই বুলি কোৱাত বুঢ়ীয়ে কাবৌ কৰি নামঘৰীয়াক ক'লে, শুনচোন নামঘৰীয়া, তোকে ভাড়া এটা দি যাওঁ। বুঢ়ীৰ কথা শেষ হওঁতে বহুত পৰ লাগিল। শুনি কিন্তু নামঘৰীয়া জ্বৰ ঘামা দি ঘামিবলৈ লাগিল। বুঢ়ীক জলপান খোৱা হাতখন কঁপিবলৈ ধৰিলে। মনে মনে থাপনাৰ গোসাঁইলৈ সেৱা এটা জনাই বুঢ়ীক ক'লে, মোৰ জীউটোকে আগ কৰিলোঁ আই, তোৰ কথা ৰাখিবলৈ। কথাষাৰ শেষ হ'ল কি নহ'ল, বাহিৰত কোনোবা এজনে আঠে বেঠে মাত লগালে, পেহা পেহীও আছানে? এইফালে সোমাই আহক। কোননো আহিছে? বেছ ভব্যগৰ্ব মানুহ এজন সোমাই আহিল। কাপোৰ কানিয়ে তমস্কাৰ। বুঢ়ীক দেখিয়ে তভক খাই ৰ'ল। ব্যস্ত ব্যগ্ৰ হৈ সুধিলে, কি হ'ল তোমাৰ মালতী পেহী? বুঢ়ীৰ নাম যে মালতী নামঘৰীয়াই তেতিয়াহে গম পালে পিছে কি হ'ব, পেহী বোলাজনক বুঢ়ীয়ে চিনি পোৱাৰ কোনো লক্ষণেই প্ৰকাশ নাপালে চকুৱে মুখে। নামঘৰীয়াৰ মনলৈ এখন্তেক আগতে অহা ভাৱটো সামৰি থৈ আগৰ নামঘৰীয়া হৈ পৰিলে। দাবী মাৰি সীমাত লগালে, এই বুঢ়ী কালৰি, আলহী এজন আহিছে দেখা নাই? আলহীজন অবাক হ'ল। ক'ৰ মানুহ এইটো? বেমাৰী মানুহ এগৰাকীক তেনেকৈ কথা কয়? ক'লেই তেখেতে, তেনেকৈ কয়নে সেই কথা? কোন তুমি? মইহে। আপোনাকহে কাহানিও দেখা মনত নপৰে দেখোন।